কি খবৰ আপোনালোকে? আশা কৰি সকলে ভালে কৰি আছে আৰু বৰ্তমান মই ভালে কৰি আছোঁ। এয়া এতিয়া পূজা চাবলৈ ওলাইছোঁ আৰু এইফালে আমাৰ বাবুকো উলিয়াই আহিছোঁ। এতিয়া যাবলৈ ওলাইছোঁ, আপোনালোকক দেখাই গৈ থাকিম। বলক তেনেহ'লে ভিডিঅ'টো কৰক। সপ্তমী আৰু এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ। আহি আমাৰ পৰা অকণমান ওচৰতে ঘৰ বজাৰটোতে। এতিয়া আহিলোঁ, আপোনালোকক দেখুৱাই গৈছোঁ আৰম্ভণিৰ পৰা কি আছে কি নাই আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। এইফালে ধুনীয়া ধুনীয়া ইয়াৰ লাইট বেলুন কিবা কিবি বহুত বস্তু ওলাইছে আৰু এইফালে এতিয়া আমি ভিতৰলৈ সোমাই যাম। এইফালে বাইদেউ, এয়া বাবু, মই আমি গোটেইকেইজনী আহিলোঁ। মাইনাহঁতৰ পিছফালে আছে, এয়া হৈছে মূৰ্তি ইয়াতে আছে। আজি হৈছে অষ্টমী। এতিয়া আমি যাবলৈ ওলাইছোঁ। এইফালে বাবু, আমি দুজনে মিলাই মিলাই পিন্ধিছোঁ। বলক তেনেহ'লে আৰু আজি অষ্টমীৰ কাৰণে মানুহৰ বহুত ভিৰ আৰু এইফালে সকলোৱে সেৱা চেৱা কৰিলে। আমিও এইফালে এয়া বাবু আৰু দেউতা, এতিয়া আমি এইফালে প্ৰসাদ লৈ আছোঁ। প্ৰসাদটো লৈ কিনে আপোনালোকক এইফালে আৰু আজি নৱমীৰ দিনা আমাৰ মাহী মহাহঁত আহিল। ইয়াতে এতিয়া মাহী মহাহঁতৰ লগত এতিয়া পূজা যাবলৈ ওলাইছোঁ। এইফালে কান্দি থাকে, কান্দুৰাই আমাৰ। এতিয়া আমি গোটেইকেইজনী ওলালোঁ যাবলৈ। একপি ফটো উঠি ল'লোঁ। বনোৱা নাই, একেলগে বনাম। এও কৈছে ৰাতি হ'ব লাগে। এইবোৰ নাই দিওঁ মহৰ ক'ত পূজা হিচাপত নহয়, ভাল লাগছে নে? আপোনাৰ দোকান বাৰবোৰ আপোনালোকক দেখুৱাই দিওঁ কি কি দোকান আহিছে। ভিডিঅ' কৰি লৈছিলোঁ, আপোনালোকক দেখুৱাই দিওঁ এতিয়া। এইটো এটা নতুন বস্তু আহিছে, মাটিৰ হয়। কেৰাহী, বটল, কাপ সকলোখিনি পোৱা যায়, টাৱাও পোৱা যায়। সকলোখিনি মাটিৰে হয়। এটা নতুন বস্তু, এইটো প্ৰথমবাৰ দেখিছোঁ মই ইয়াতে। এইফালে
আৰু ইয়াতে কুইজ প্ৰতিযোগিতা পাতিছে, এটা ধুনীয়া অনুষ্ঠান। সেইফালে মাহী আৰু মহা যাবলৈ ওলাল আৰু মুকলমৰ মাহী মহা থাকিব। সেইফালে গোটেইকেইটা ফটো একেলগে উঠিলোঁ আৰু এয়া মহাই বৰ ধুনীয়াকৈ স্মাইল দি আছে ফটো উঠাবলৈ। আৰু আজি মহত যাবগৈ, মহত যাবৰ কাৰণে এয়া মই বুটৰ দালি আৰু ইফালে পায়স, পুৰি আৰু কণী ভাজি মাহীহঁতক দিলোঁ। সেয়া মাহী মহাই খাবলৈ ধৰিছে এতিয়া। সিহঁতে এতিয়া যাবলৈ ওলাইছে। অলপমান মেমৰি হিচাপে ৰাখিবলৈকে সিহঁত দুজনীক ধুনীয়াই ৰাখিলোঁ। আৰু আজি হৈছে দশমী, আজি শেষ পূজা, সেই বুলি আমি দুজনীয়ে দিন দুপৰতে আহি গ'লোঁ। অলপমান মণিহাৰী কিবাকিবি কিনি ল'লোঁ। আৰু এইফালে বাইদেউৰ প্ৰথম অভিজ্ঞতা। এয়া বাইদেউ চাওক, প্ৰথমবাৰ নোৱাৰিলে ছেকেণ্ডবাৰ বাইদেৱে এয়া ভৰাই দিলে আৰু আমি পাই গ'লোঁ এটা বাল্টি। আৰু বাইদেউ প্ৰথমবাৰ খেলিছে, এইটো আগতে খেলি পোৱা নাই এনেও, কিন্তু বাইদেউ প্ৰথমবাৰ হ'লেও মানে ভৰাব পাৰিছে আৰু মই নোৱাৰিলোঁ। আৰু এইফালে আমি এতিয়া পাই গ'লোঁ এটা। আৰু বাইদেউ প্ৰথমবাৰ খেলি তামাম ফূৰ্তি বাইদেউ তাতে, আৰু এয়া বাল্টিংটো পাই গ'ল নে। যিয়ে নহওক, সৰু সুৰা হওক কিবা হওক, মানে কিবা এটাতো পাইছে ইমান কষ্ট কৰি। মইতো নোৱাৰিলোঁৱে বাইদেউ। আৰু পূজা বুলি ক'লেতো মেইন বস্তুটো হৈছে এয়া জিলাপি। আৰু এতিয়া মই আপোনালোকক দেখাই দিব ভাবিছোঁ ৰাৱণ ক'ত ফুৰিব। এয়া টিহু হাইস্কুল পথাৰ এইখনত এতিয়াইটো হৈছে ৰাৱণ, ধৰিব পাৰিছেই চাগে। ইয়াতে ৰাৱণ পোৰা হ'ব, গধূলি পৰিব ইয়াতে। আৰু গধূলি আপোনালোক ভালকৈ দেখুৱাব নোৱাৰিম, কাৰণ ইয়াতে গধূলি বহুত মানুহ ভিৰ হ'ব। আৰু ইয়াতে আজি মেইন মানুহ আহি আছে, ডিম্পু বৰুৱা আহি আছে ইয়াতে। আৰু এইফালে DJ বক্স ৰেডি কৰি থৈ দিছে গধূলিৰ কাৰণে। আৰু এইফালে ৰাৱণ ৰেডি কৰি আছে, আপোনালোকক অলপমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ। এইয়া আমাৰ ৰাৱণ, এবাৰ চাই লওক, কাৰণ গধূলি ইয়াক ভস্ম কৰি দিয়া হ'ব। এতিয়া এয়া দেৱী বিসৰ্জন দিবলৈকে এয়া এতিয়া উলিয়াই আনিছে। এতিয়া গধূলি আমি আহি গ'লোঁ। ইফালে চাওকচোন মানুহ কিমান গোট খাইছে, মানুহৰ ভিৰ। এইফালে মানে থিয় দিব জেগা নাই। আৰু এইবাৰ মোৰ প্ৰথম ৰাৱণ পোৰা, মানুহ বহুত। Itu amal mula meeting kalau tu yang kita tarik dia. Music tu logo music. Mana yang tu? Saya boleh lagi solid. Sok apa boleh lagi? Makan lo itak lagi dia makan lo. Mungkin. Tak makan lo. Video kena. Mungkin.
মাকে ল'লে একো নাই বুকৰ মাজত লৈ থাক বুকৰ মাজত লৈ থাক যাবা এখন কি হ'ব হ'ব দে বন্ধ এইয়া বোমা ফটকা ফুটাই একদম ৰাৱণ ডাউন কৰিবলৈ ওলাইছে টিহুবাখী আৰু এইফালে একদম বোমা মাৰি গোটেই হিলাই দিছে একদম মানুহৰ ভিৰ চাওকচোন গোটেই একদম হিলি গৈছে আৰু এইবাৰ মই প্ৰথম দুৰ্গা পূজা চালোঁ এতিয়া এয়া ৰাৱণ দহন কৰি দিলে আৰু বহুতখিনি ভাল লাগে আৰু ভিডিঅ'টো গোটেই মানে তিনিদিনৰ গোটেইখিনি লগাই এটা ভিডিঅ' বনাই দিছোঁ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে ভালে কুশলে থাকক সুস্থ থাকক আৰু আজিৰ ভিডিঅ'টো ইমানেই বাই বাই